করোনা ভাইরাস প্রকৃত কি? করোনা ভাইরাস দেখাত কেনেকুৱা? করোনা ভাইরাসৰ বিষয়ে আপোনালোকে কেৱল শুনিছেহে, কিন্তু আজি আমি আপোনালোকক দেখুৱাম করোনা ভাইৰাসৰ সকলো দৃশ্য। মহামাৰী ৰূপ ধাৰণ কৰা করোনা ভাইৰাসৰ প্ৰকৃত ৰূপ কেনেকুৱা? প্ৰথমে মন কৰক এইসমূহ দৃশ্য। এই দৃশ্য করোনা ভাইৰাসৰ। বৈজ্ঞানিকসকলে ইলেক্ট্ৰনিক মাইক্ৰস্কোপৰ দ্বাৰা এই ভাইৰাছ প্ৰত্যক্ষ কৰি সেকেন্ড থাৰ্ড মডেল ৰূপত প্ৰস্তুত কৰিছে করোনা ভাইৰাছৰ দৃশ্য। এই দৃশ্য দেখি আপুনি অনুমান কৰিব পাৰিছে চাগে কিদৰে এই ভাইৰাছৰ বিষয়ে জানিবলৈ বৈজ্ঞানিকসকলে অপ্ৰাণ চেষ্টা চলাইছে। যদি এইসমূহ দৃশ্যক অতি গুৰুত্ব সহকাৰে প্ৰত্যক্ষ কৰা হয় তেনেহলে প্ৰতিখন ছবিত আপুনি দেখিব করোনা ভাইৰাছৰ পৃথক পৃথক দৃশ্য। পুনৰ মন কৰক এইসমূহ দৃশ্যলৈ। প্ৰতিখন ছবিতে পৰিলক্ষিত হৈছে করোনাৰ বেলেগ বেলেগ ৰং তথা বেলেগ বেলেগ আকাৰ। কেইবাধৰণে কেইবাটাও দিশত আবদ্ধ কৰা হৈছে করোনা ভাইৰাছৰ দৃশ্য। লক্ষ্য কেৱল এটাই, সকলো দিশ চালি জাৰি চাই করোনাৰ প্ৰতিষেধক প্ৰস্তুত কৰা, বিশ্বৰ সকলোকে এই মহামাৰীৰ পৰা মুক্ত কৰাৰ। উল্লেখ্য যে করোনা ভাইৰাছৰ বাহিৰৰ অংশত প্ৰটিনেৰে নিৰ্মিত হোৱা কাইট আছে আৰু এই কাইটৰ জৰিয়তে মানুহৰ কোষত এই ভাইৰাছে খামুচি ধৰে। ইয়াৰ উপৰিও এই ভাইৰাছ মানুহৰ মুখ, নাক আৰু চকুৰ জৰিয়তে মানুহৰ দেহত প্ৰৱেশ কৰে আৰু মানুহৰ দেহত প্ৰৱেশ কৰাৰ পাছত মানুহৰ কোষত AC2 নামৰ প্ৰটিন উৎপন্ন কৰে আৰু তেতিয়াই করোনা ভাইৰাছৰ কাইটসমূহ ACE2 প্ৰটিনৰ সৈতে সংমিশ্ৰণ হয় আৰু তাৰ পাছতেই করোনা ভাইৰাছৰ তেলেতীয়া যুক্ত পদাৰ্থ ফুটি যায়। ফুটি যোৱাৰ পিছত এই ভাইৰাছ মানুহৰ RNAত প্ৰৱেশ কৰে আৰু তাৰ পাছতেই এই ভাইৰাছে মানুহৰ দেহত উৎপন্ন কৰে নিগেটিভ প্ৰটিন, যাতে মানুহৰ দেহত পুনৰ নতুন ভাইৰাছ উৎপন্ন হয় আৰু তেনেকৈ মানুহৰ দেহত বৃদ্ধি হয় এই ভাইৰাছ। করোনা ভাইৰাছ প্ৰকৃততে 7 প্ৰকাৰৰ আৰু সেইসমূহ হৈছে SARS, MERS, SARS-CoV-2, HKU1, NL63, OC43 আৰু 229E। বৰ্তমান করোনা ভাইৰাছক লৈ মানুহৰ মনত উৎপন্ন হৈছে বিভিন্ন ধৰণৰ ধাৰণা। করোনা ভাইৰাছত আক্ৰান্ত হলে মৃত্যু হ'ব, পোহনীয়া জন্তুৰ পৰা করোনা বিয়পে, এখন দেশ বা চহৰ লকডাউন কৰিলেই করোনা নহয়, ভিটামিন C টেবলেট খালে করোনা নহয়। কিন্তু এই সকলো ধাৰণা একেবাৰে ভুল, কিয়নো করোনা ভাইৰাছত আক্ৰান্ত হলে অতি শীঘ্ৰেই মৃত্যু নহয়। সাৱধানতাৰে চলিলে এই ভাইৰাছৰ সৈতে যুঁজিব পাৰি। দ্বিতীয়তে, পোহনীয়া জন্তুৰ দ্বাৰা করোনা নিবিয়পে, এই ধাৰণা একেবাৰে ভুল। কোনো এখন দেশ বা চহৰ লকডাউন কৰিও আমি করোনাত আক্ৰান্ত নহয়, সেই ধাৰণাও একেবাৰে ভুল, কাৰণ লকডাউন কৰাৰ মূল উদ্দেশ্য হৈছে করোনা ভাইৰাছ বিয়পোৱা জৰিডাল সমাপ্ত কৰা। ভিটামিন C টেবলেট খালেও আমি করোনাৰ পৰা পৰিত্ৰাণ নাপাওঁ, কিয়নো ভিটামিন C টেবলেট খাই সাধাৰণ চৰ্দি জ্বৰ পৰাও আমি পৰিত্ৰাণ নাপাওঁ। তেনেহলে ভাবকচোন কেনেকৈ আমি করোনা ভাইৰাছৰ পৰা পৰিত্ৰাণ পাম? এই ভাইৰাছক কেনেকৈ ৰোধ কৰিব পাৰি বৰ্তমানলৈকে বৈজ্ঞানিকসকলে গৱেষণা অব্যাহত ৰাখিছে। সেইবাবে সমগ্ৰ বিশ্বকে ভুৱা বাতৰিত ভুল নগৈ সাৱধানতাৰে আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰে নিজকে বচাই ৰাখিবলৈ আহ্বান জনাইছে বিশ্বৰ বৈজ্ঞানিকসকলে।